প্ৰশ্ন উত্তৰ Now it is very important matter. না সন্মানীয় নাই সন্মানীয় সদস্য সন্মানীয় সদস্য আমিও কোশ্চেন কৰিছো বৰনৰো ডাঙৰীয়া আপুনি জ্যেষ্ঠ বিধায়ক আপুনি জ্যেষ্ঠ হয় হৈছে মাননীয় অধ্যক্ষ মহোদয় সাপ্লিমেন্টারি মাননীয় সাপ্লিমেন্টারি সাপ্লিমেন্টারি এইটোৰে উত্তৰ দিয়া ওলা ওয়াজেত আলী চৌধুৰী মেইন সাপ্লিমেন্টারি মই দিয়া নাই উত্তৰ দিয়াই নাই মেইন সাপ্লিমেন্টারি এক আকৌ দিব মাননীয় অধ্যক্ষ মহোদয় এতিয়া আমাৰ পাৰ্লিমেণ্টাৰী এফেয়াৰ্ছ মিনিষ্টাৰে দুই এটা কথা কৈছে মই নকওঁ বুলি ৰৈ আছিলোঁ কথা হ'ল কি ভেকচিনটো আজিৰ দিনটোত ৰাইজে বিচৰা এটা বিষয় আৰু আমাৰ সদনৰ পৰা ভাল মেছেজ যোৱাটো উচিত লিডাৰ অফ দি অপজিশ্যনে যেতিয়া তেখেতৰ প্ৰথম সাপ্লিমেণ্টাৰী দ্বিতীয় সাপ্লিমেণ্টাৰী কৰিছে তেখেতৰ দলৰে সন্মানীয় জ্যেষ্ঠ সদস্য ভৰত নৰহ ডাঙৰীয়াই গোটেই বিষয়টো বিভ্ৰান্ত কৰিবৰ কাৰণে আজি সদনত এইটো কৰিছে আপুনি সদনৰ নিয়ম নীতি জানে ভৰত নৰহ ডাঙৰীয়া শুনক ভৰত নৰহ ডাঙৰীয়া মোৰ কথা শুনক মই সন্মানীয় সদস্য শুনক ভৰত নৰহ ডাঙৰীয়া মই সদন ভালদৰে শুনক 3000 কে দিব মই সদন ভালকৈ পৰিচালনা মই কথা কোৱা নাছিলো আপুনি সাপ্লিমেণ্টাৰী কিয় নুসুধিলে আপুনি সাপ্লিমেণ্টাৰী কেছন কিয় নুসুধিলে আপুনি তেখেতৰ সাপ্লিমেণ্টাৰীৰ ওপৰত ইণ্টাৰেক্টিভ কৰিছে আপুনি সাপ্লিমেণ্টাৰী কিয় নুসুধিলে অধ্যক্ষ মহোদয় নিশ্চয় সন্মানীয় সদস্য সদনৰ মন্ত্ৰী ডাঙৰীয়া বিভ্ৰান্ত হ'বৰ কাৰণে মন্ত্ৰী ডাঙৰীয়া আৰু সন্মানীয় সদস্য বহিব মন্ত্ৰী ডাঙৰীয়া অলপ বেছিকৈ উত্তেজিত মই কৈ আছো মইহে চলাই আছো হাউচখন চাওক সন্মানীয় সদস্যসকল আমাৰ কুৱেশ্যন আৱাৰৰ ক্ষেত্ৰত আমাৰ ৰুল মতে কুৱেশ্যন আৰু উত্তৰৰ ওপৰত মানে মাজত প্ৰশ্ন কৰিব নোৱাৰে যিয়ে ৰিপ্লাই নহওক শুদ্ধই উত্তৰে এইটো সাপ্লিমেণ্টাৰী যিটো কৰিব পাৰে বাকী কিয় তেনেকুৱা উত্তৰ দিছে বুলি দোষ দিব নোৱাৰে সেইটোৱে হ'ল ৰুল কুৱেশ্যন কৰিব এনসাৰ কৰিব এনেকুৱা নহয় যে প্ৰত্যেকটা এনসাৰে আপোনাক স্যাটিসফাইড কৰিব নকৰিব পাৰে তেতিয়া নহয় আপুনি চাওক নহয় ৰাইজৰ কাৰণে বোলে ইয়াত নাই নহয় সময় আপুনি জ্যেষ্ঠ সদস্য আপুনি সব জানে পাৰ্লিমেণ্টাৰী এফেয়াৰ্ছ মিনিষ্টাৰ হৈ আহিছে আপুনিতো ৰুল লৈ কৈ আছিলে এটা সময়ত নহয় আপোনাৰ তাত ৰঙা কিতাপটো আছে আপুনি চাওকচোন কুৱেশ্যন নহয় আপোনাৰ লিডাৰে প্ৰশ্ন কৰি আছে আপোনাৰ LOP নহয় লিডাৰ অফ নালাগে লিডাৰ অফ অপজিশ্যনে যেতিয়া অলৰেডি এই বিষয়ত ধুনীয়াকৈ প্ৰশ্ন কৰি আছে আৰু উত্তৰ হৈ আছে গতিকে এইটো গুৰুত্বপূৰ্ণ বিষয়ৰ কাৰণে আমাৰ সেই উত্তৰ প্ৰশ্নৰ ক্ষেত্ৰত সাপ্লিমেণ্টাৰী হ'ব লাগে আৰু মন্ত্ৰী ডাঙৰীয়াই ভালদৰে বিৱৰণী দি ক'ব পাৰিব লাগে ওয়াজেদ আলী চৌধুৰী ডাঙৰীয়া মাননীয় অধ্যক্ষ মহোদয় আমাৰ স্যার কোভিড প্ৰতিষেধক টিকাকৰণৰ ব্যৱস্থা এই ব্যৱস্থাত শুক্লবৈদ্য বলে শুক্লবৈদ্য হয় প্ৰপাগাণ্ডা আছিল কমলক্ষ স্যার আৰম্ভণিতে এটা প্ৰপাগাণ্ডা আছিল যে টিকা ল'ব নালাগে এইটো কংগ্ৰেছ দলৰ ফালৰ পৰা যিটো কৈছে আমাৰ পাৰ্লিমেণ্ট এইটো সঁচা নহয় শুনিব কাৰণ ইতিমধ্যেই চৰাঞ্চলৰ ৰাইজে টিকাকৰণৰ কাৰণে আজি তেওঁলোকে ডিমাণ্ড কৰি আছে মই মন্ত্ৰী মহোদয়ক ফকীৰগঞ্জ মডেল হস্পিটেলত টিকাকৰণ চেণ্টাৰ কৰাৰ কাৰণে অনুৰোধ জনাইছিলোঁ তেখেতে দিছে এতিয়া এনেকুৱা ৰাইজৰ হৈছে যে এতিয়া টিকা নাই ইনজেকশ্যনৰ অভাৱ হৈছে গতিকে মই আপোনাৰ জৰিয়তে স্বাস্থ্যমন্ত্ৰী ডাঙৰীয়াক অনুৰোধ কৰিব খুজিছোঁ যে চৰাঞ্চলত ৰিভাৰিং হস্পিটেল আছে অসমৰ প্ৰত্যেক চহৰত ৰিভাৰিং হস্পিটেল আছে প্ৰত্যেক ৰিভাৰিং হস্পিটেলত এই টিকাকৰণৰ ব্যৱস্থা কৰিব নেকি নাম্বাৰ 2 এই যিটো বিতৰ্ক হ'ল বিশেষকৈ এটা
ৰাজনৈতিক দলক যিটো দোষাৰোপ কৰিলে মই ভাবোঁ এইটো ক্ষেত্ৰত এটা ডিছকাশ্যন হাফ এন আৱাৰ ডিছকাশ্যনৰ প্ৰয়োজন দিব নেকি ভেকচিনৰ ওপৰত। থেংক ইউ। আপোনাক নটিচ দিব মন্ত্ৰী মহোদয়। অধ্যক্ষ মহোদয়, আমি ভেকচিনৰ ক্ষেত্ৰত যিটো পৰামৰ্শ দিছে সেই পৰামৰ্শটো মই লৈছোঁ আৰু সেইটো পৰামৰ্শ বিভাগৰ লগত কথা পাতি আমি সেই ধৰণেও ভেকচিন দিয়াৰ কাৰণে ব্যৱস্থা ল'ম। কাৰণ আমি যিকেইখন আমাৰ পাহাৰীয়া জিলা তাত আমি ভেকচিন দিয়াৰ ক্ষেত্ৰত মোবাইল টিম পঠাই দিছোঁ, যাতে তাত মানুহ বহুত দূৰত ঘৰ হয়, গতিকে তেওঁলোক যাতে মানে বহুত দূৰ আহিব নালাগে, গাঁৱত গৈ ভেকচিন দিবৰ কাৰণে মোবাইল টিম দিছোঁ। সেই ক্ষেত্ৰতো আমি তেনেধৰণৰ কি ব্যৱস্থা ল'ব লাগে আমি ল'ম। অধ্যক্ষ মহোদয়, আজিৰ সদনৰ পৰা কোনো ধৰণৰ ভেকচিনৰ ক্ষেত্ৰত ইমান চেষ্টা কৰাৰ পিছত বেয়া মেছেজ যাব নালাগে। মাননীয় প্ৰধানমন্ত্ৰীৰ লগত মুখ্যমন্ত্ৰী ডাঙৰীয়াই আজি 3 দিনৰ আগত দীঘলীয়া আলোচনা কৰিছে আৰু অধিক ভেকচিন সৰবৰাহৰ কাৰণে অনুৰোধ কৰিছে আৰু আমি আশা কৰিছোঁ অধিক ভেকচিন আহিব। ভেকচিনটো গোটেই কেন্দ্ৰীয় চৰকাৰৰ নিয়ন্ত্ৰণত থাকে আৰু এইটো দিবৰ কথাটো যিটো প্ৰডাকশ্যন তাৰ ওপৰত আমি সব ৰাজ্যই পাওঁ। আমি 85 লাখ ভেকচিন পাইছোঁ এতিয়ালৈকে, কম পোৱা নাই। 85 লাখ ভেকচিনটো কম নহয়। এতিয়া আমাৰ ইয়াত কি হৈ আছে, অলপ আগতে কৈ গ'ল, মই কোনো ৰাজনৈতিক দল বুলি নকওঁ, কিন্তু ইমান উৰা বাতৰি কিছু অঞ্চলত ওলাল যিটোৰ কাৰণে ভেকচিন আমি ঘৰে ঘৰে বিচাৰি ভেকচিন দিবলৈ মানুহ উলিয়াই আনিব পৰা নাছিলোঁ, মানুহে ভেকচিন ল'বলৈ নাহে। তাৰ পিছত এতিয়া ভেকচিন ল'বলৈ আমি যথেষ্ট এৱেৰনেছ কৰি, যথেষ্ট সজাগতা কৰি, গাঁওবুঢ়া, আশাকৰ্মী, বিভিন্ন সংগঠন পঠাই কৰি এতিয়া ভেকচিন ল'বলৈ মানুহ সন্মত হৈছে আৰু ভেকচিন ল'বলৈ এতিয়া আগবাঢ়ি আহিছে। আৰু এই ক্ষেত্ৰত আমি প্ৰত্যেক দিনাই ভেকচিন দি আছোঁ। কেতিয়াবা সৰবৰাহ কম হ'লে সংখ্যাটো কমিছে, কেতিয়াবা বেছি হ'লে সংখ্যাটো বাঢ়িছে। এইখিনিয়ে হৈছে ভেকচিনৰ পজিশ্যন। আজি 85 লাখ ভেকচিন আমি দিব পাৰিছোঁ। এইটো ৰাজ্যখনৰ কাৰণে অন্য ৰাজ্যতকৈ বহুত বেছি আমি এই ক্ষেত্ৰত আগবাঢ়িছোঁ। এইটো মই মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ বিশেষ তৎপৰতাত এই কামখিনি হৈছে। ৰূপক শৰ্মা। অধ্যক্ষ মহোদয়, যিহেতু আমি দেখা পাইছোঁ যে ভেকচিন এই খুব কম সময়ৰ ভিতৰতে অসম চৰকাৰৰ ফালৰ পৰা প্ৰায় 85 লাখ ভেকচিন দিছে। আমাৰ কাৰণে খুব এটা ভাল খবৰ। চহৰতে হোৱা একে ভিতৰলৈকে দিয়াৰ ব্যৱস্থা কৰিছে। কিন্তু মোৰ এটা অনুৰোধ থাকিলে, মাইকটো যিহেতু যদিও য'ত ভেকচিন চেণ্টাৰবোৰ আছে তাত কিছুমান বিশেষভাৱে সক্ষম ব্যক্তি হওক বা যিবিলাক শাৰীৰিকভাৱে অসুস্থ জ্যেষ্ঠ ব্যক্তিসকল তাত গৈ পেলাই ল'বগৈ নোৱাৰে। গতিকে বিশেষকৈ এই যে যিবিলাক শাৰীৰিকভাৱে সক্ষম ব্যক্তি বা যিবিলাক জ্যেষ্ঠ অসুস্থ ব্যক্তিসকলক ঘৰে ঘৰে দিয়াৰ ব্যৱস্থা কিবা চৰকাৰে কৰিছে? অনাৰেবল মিনিষ্টাৰ। মাননীয় অধ্যক্ষ মহোদয়, তেখেতৰ বিষয়টো মই ক'বলৈ বিচাৰিছোঁ যে এতিয়া আমি ভেকচিন আমি ভেকচিনৰ ক্ষেত্ৰত যিসকল শাৰীৰিকভাৱে কিছু বিশেষভাৱে সক্ষম আৰু যিসকল বৃদ্ধ অৱস্থাত আছে বা অন্য ধৰণৰ কামৰ কাৰণে তেখেত আগবাঢ়ি আহিব নোৱাৰে, তেওঁলোকক আমি এটা SOP দিছোঁ উলিয়াই, নিয়েৰ টু হোম, তাৰমানে ঘৰৰ সন্মুখত গৈ তেওঁলোকক ভেকচিন দিব। এই কথাটো ইতিমধ্যে আমি নিৰ্দেশ দিয়া হৈছে। আৰু অধ্যক্ষ মহোদয়, ভেকচিন, কণ্টেইনমেণ্ট জোন, অন্য মানে টেষ্টিং, এই সকলোবিলাকৰ কাৰণে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই প্ৰতিখন জিলাত এজনকৈ মন্ত্ৰী, কোনোবা মন্ত্ৰীৰ ভাগত 2খন পৰিছে, কোনোবা মন্ত্ৰীৰ ভাগত 3খন পৰিছে। আপুনি শুনিব, উত্তৰটো শুনকচোন। নাই উত্তৰটো শুনকচোন। আগতে উত্তৰটো শুনক। মন্ত্ৰীক মুখ্যমন্ত্ৰী ডাঙৰীয়াই আগতে উত্তৰটো শুনকচোন কৰিছে, লগত এজন ছেক্ৰেটাৰী, গাৰ্জেন মিনিষ্টাৰ, গাৰ্জেন ছেক্ৰেটাৰী প্ৰতিখন জিলাত বাহাৰ পাতিবলৈ দিছে। তেখেতসকল গৈ তাত থাকি পৰিচালনা কৰিছে, সম্পূৰ্ণভাৱে পৰিচালনা কৰিছে। প্ৰত্যেকজন বিধায়কক, অধ্যক্ষ মহোদয়, তেখেতকে মই কুৱেশ্যন কৰিব লগা আছে যে প্ৰত্যেকজন বিধায়কক আমি
একোটা বিধানসভা সমষ্টিৰ চেয়াৰমেন কৰি দিছো গোটেই কোভিড পৰিচালনা কৰাৰ ক্ষেত্ৰত সাৰ্কুল অফিচাৰ তাত মেম্বাৰ ছেক্ৰেটাৰী আৰু তেওঁলোকে নাই তেখেতক জবাবটো দিবলৈ দিয়ক শুনি থাককচোন পিছত ক'ব পাৰিব গোটেই সাপ্লিমেণ্টাৰী আছে গোটেই দায়িত্ব দিছো প্ৰত্যেকজন বিধায়কক দায়িত্ব দিছো প্ৰত্যেকজন বিধায়কক দায়িত্ব দিছো প্ৰত্যেকজন বিধায়কক আমি দায়িত্ব জবাব ৰিপ্লাইটো দিবলৈ দিয়ক ৰিপ্লাইটো দিবলৈ দিয়ক সাপ্লিমেণ্টাৰী আছে সাপ্লিমেণ্টাৰী কৰিব সাপ্লিমেণ্টাৰী কৰিব মানে আগতে শুনকচোন আগতে শুনক ৰিপ্লাইটো শুনক ৰিপ্লাইটো শুনক ৰিপ্লাইটো শুনক ইমান ভাল ধৰণে পৰিচালনা হোৱাৰ কাৰণে আপোনালোকে কিয় ইমান বেয়া পাইছে আপোনালোকে ইমান ভাল ধৰণে ৰিপ্লাইটো শুনক অন্য কথা নহয় মই প্ৰথমতে কৈছো ঘৰে মদ দিয়াৰ ব্যৱস্থা হৈছে ভেকচিন দিয়াৰ কথাই কৈ আছে মন্ত্ৰী ডাঙৰে মই কংগ্ৰেছ নেতা মনীষ তিৱাৰীৰ ভেকচিন লাগে ক'ব পাৰো কোভেক্সিনৰ ওপৰত কম নেকি ভেকচিন লাগে ভেকচিন লাগে সদন 3 বজালৈ স্থগিত ৰখা হ'ল ভেকচিন নাই